নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূৰ্ণিমা পাকঘৰলৈ স্বাগতম জনাইছোঁ। মই আজি বনাম জলফাই আচাৰ। তেতিয়াহ'লে চাই থাকক মই কেনেদৰে বনাওঁ জলফাই আচাৰ। এতিয়া গেছটো জ্বলাই বাচন এটাত পানী অলপ লৈ বহাই দিছোঁ আৰু ইয়াতে দিছোঁ নিমখ। আৰু এতিয়া ইয়াতে দিম জলফাইখিনি দি ইয়াতে দিম হালধি এচামুচ। এইখিনি ভালদৰে উতলাই ল'ব লাগিব। হাই ফ্লেমত 5 মিনিটলৈকে উতলিব দিম। এতিয়া এইখিনি হৈ গ'ল আৰু এতিয়া খৰাহী এটাত নমাই ল'ম। এইখিনি নমাই লৈ অলপ ঠাণ্ডা হ'ব দিম। এতিয়া জলফাইখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ম। গোটাকৈ ৰাখিব পাৰে, মই এনেকৈ কাটি লৈছোঁ। এইখিনি এতিয়া কাটা হৈ গ'ল। এতিয়া থাল এখনত ওলাই ল'ম আৰু ইয়াতে দিম নিমখ আৰু হালধি। নিমখ আৰু হালধি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মিলাই ল'ম আৰু এনেকৈ এটা এটাকৈ বহলাই লৈছোঁ। এইখিনি এতিয়া এনেকৈ ৰ'দত দি ল'ম 2 ঘণ্টালৈকে। এয়া হৈ গ'ল শুকোৱা। পানীখিনি শুকালেই হৈ যাব, ইয়াতকৈ বেছি শুকাব নালাগে। আৰু জলকীয়াখিনিও ধুই এনেকৈ শুকাই লৈছোঁ। শুকাই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া জুই জ্বলাই কেৰাহী এটাত 5 ফোৰণ 2 চামুচ দিছোঁ। এইখিনি কম জুইত 10 মিনিটলৈকে ভাজিম। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিছোঁ, তাৰপিছত এইখিনি পিচি ল'ম। আৰু এতিয়া বাচন এটাত জলফাইখিনি লৈ লৈছোঁ। আৰু ইয়াতে দিম পিচি ৰখা মছলাখিনি আৰু নিমখ। আৰু দিম ইয়াতে ৰেড চিলি পাউডাৰ। আৰু ইয়াতে দিম ভোট জলকীয়াখিনি আৰু দিম হালধি। এইখিনি মিলাই লৈ এতিয়া দিম ইয়াতে তেলখিনি কেঁচাকৈ দিছোঁ, গৰম কৰি দিয়া নাই। আৰু ইয়াতে দিম ভিনেগাৰ 1 চামুচ। এইখিনি মিলাই লৈ ৰ'দত দিব লাগিব। এইখিনি এনেকৈ ৰ'দত দিম। এনেকৈ এদিনলৈকে মাজে মাজে লৰাই লৈ ৰ'দত দি থাকিব লাগিব। এয়া এদিনৰ পিছত এতিয়া চিচাৰ বটল এটাত এই আচাৰখিনি ভৰাই ল'ম। এনেকৈ আপোনালোকেও বনাই চাব পাৰে। মই এয়া সুমাই ল'লোঁ গোটেইখিনি জলফাই। আচাৰখিনি 5 দিনলৈকে ৰ'দত দি থাকিব, তাৰপিছত খাব পৰা হ'ব। ৰ'দত দিওঁতে সদায় সাফৰখন খুলি ৰ'দত দিব। মোৰ আজি এই জলফাই আচাৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। আকৌ লগ পাম অন্য এটাৰ ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।